বয়সে কুঙা কৰা এই দম্পতীহালে পেটৰ ভাতমুঠি যোগাৰ কৰিবলৈ প্ৰতিদিনে কৰে এনেকুৱা ধৰণৰ জীৱন সংগ্ৰাম। বৃদ্ধ স্বামীক সহযোগ কৰে পত্নীয়ে। ঠেলাৰে এইদৰে দম্পতীহালে সদায় খৰি বিক্ৰী কৰা দৃশ্য দেখিবলৈ পোৱা যায় কামৰূপ জিলাৰ বকুত। পিছে এই দৃশ্য দেখি ব্যথা উপজিল এজন যুৱকৰ। উচিত মূল্যৰে ক্ৰয় কৰিলে উক্ত দম্পতীহালৰ দুখত দুখী হোৱা যুৱকজনে। নাম তেওঁৰ মহানন্দ ৰাভা। মহানন্দ ৰাভাই এই কাৰ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে তেওঁৰ কাৰ্যক প্ৰশংসা কৰিছে অসংখ্যজনে। সমাজলৈ এনেকুৱা ঘটনাবোৰ কঢ়িয়াই আনক ইতিবাচক চিন্তাধাৰা আৰু জনগণে কৰক তেনেকুৱা ধৰণৰ ঘটনাক অনুকৰণ। আপোনাৰ ল'ৰা জন্মতে নাতি পালে নাতি নাতি দুধনৈৰ পৰা ভৱেশ দাসৰ ৰিপৰ্ট, নিউজ টুডে অসম।